হেল্ল' মোৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতুকে মই অকলে আছোঁ, চ' মাস্কখন খুলি লওঁ, এতিয়া মই আপোনালোকে কথাখিনি বুজাত সুবিধা হ'ব। এইটো মোৰ যিহেতুকে নতুন ব্লগ, চ' মই আপোনালোকক ফাৰ্ষ্টতে মোৰ ইন্ট্ৰডাকশ্যনটো দি দিওঁ। মোৰ নাম হৈছে দীপ দাস, মোৰ ঘৰ নগাঁৱত। আজি মই যিটো ভিডিঅ' বনাব গৈ আছোঁ, সেই ভিডিঅ'টোত আপোনালোকে গম পাব যে নগাঁও চহৰৰ পৰা 4 বা 5 কিলোমিটাৰ ডিষ্টেঞ্চত এটা জেগা আছে চেনচোৱা বুলি। সেই চেনচোৱাতে মোৰ ঘৰ। আজি সেই চেনচোৱাত এনে কিছুমান বস্তু আছে যিখিনি বিষয়ে আপোনালোকে নগাঁও চহৰৰ বা যোনখিনি চিটিৰ মানুহ হয়, মিউনিচিপালিটি এৰিয়াৰ, তেখেতসকলে গম নাপায় এইখিনি বস্তু। চ' মই সেই বস্তুখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যাতে গম পায়, তাৰ এটা মই সৰু প্ৰচেষ্টা কৰিব আগবাঢ়িছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে নগাঁও সদৰ সমষ্টিৰ পৌৰসভাৰ আৱৰ্জনাবোৰ কেনেদৰে ইয়াত সংৰক্ষিত অৱস্থাত ৰখা হৈছে। চহৰৰ যিবোৰ মিউনিচিপালিটি এৰিয়া, তেওঁলোকৰ ক্ষেত্ৰত এইবোৰ জাবৰ বা আৱৰ্জনা পেলাবৰ স্পেচ নাথাকে। চ' তেওঁলোকে মান্থলি বেচিছত পে'মেণ্ট কৰিব লগা হয় আৰু তেওঁলোকৰ মিউনিচিপালিটি গাড়ী আনি লৈ গৈ এটা জেগাত পেলাই দিয়ে। আৰু আমাৰ গাঁওবোৰততো এইটো প্ৰব্লেম নহয়, কাৰণ গাঁৱৰ প্ৰতিঘৰ মানুহৰ আগফালে হওক পিছফালে হওক এটা খাল থাকেই। তাতে ঘৰৰ আৰু যিবোৰ আৱৰ্জনা ওলায় সেই খালটোতে পেলায়। এয়া আপোনালোকে দেখিব পাইছে কেনেদৰে এখন গাড়ীয়ে আৱৰ্জনাবোৰ ৰিলিজ কৰি থকা হৈছে। পৌৰসভাৰ ইয়াতে 15-20খন গাড়ী আছে, যি অহৰহ গোটেই দিনটো ইখনৰ পিছত সিখন আনি থাকে পেলাই থাকে, আনি থাকে পেলাই থাকে। চাওক মোৰ পিছফালে এইবোৰ পৌৰসভাৰ গোটেই বস্তু, গোটেই নগাঁও চহৰ গোটেই আৱৰ্জনাবোৰ মোৰ পিছফালে আমাৰ ফেঞ্চত পেলাই থৈ দিছে। চাওক দে হৈ গ'ল দে। এয়া আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আৰু ইয়াত যদি কিবা মোৰ ভুল হৈছে বা কিবা বুজাত অসুবিধা হৈছে, আপোনালোকে মোক কমেণ্টত মোক উপদেশ দিব, যাতে মই কি কৰিলে কেনেকৈ কৰিলে মোৰ ভিডিঅ'টো আৰু অলপ ভাল কৰিব পৰা যায়। আপোনালোকৰ মতামত মই সদায় অপেক্ষাৰে বাট চাই ৰওঁ। দে হৈ গ'ল দে উঠ। এই আমার তো বস্তা, এটা তো খাতা আর কলম নাই। কি ফূৰ্তি প'জ দিছে।